longan tengke la puson lo social media longan ta klang lo council hala jasmet pet ke la venture school la longa teacher atum tume cheklojon krehini lo salary ke long le council employees atuma da cheklojon thom playing lo angles lasilason fa salary ke ampane contractual teachers do aja college along tumda do venture college do hala tum sita salary long le penkela town committee ke non head tenure da ke 78 months लोग उसी को दाखला तुमके सैलरी के लोग बोलते लासोन अहुत बोलते कुपिनो काउंसिल सर नीली तुम का सीनियर टेंग नीली तुम कमाथा टेंके ला अस्त आझाक तांका बांके चेरे नहीं ही जिग जे दसी चेरे नहीं काली पुलोते नॉन टेंगयों से ही जिग बम पुलोतम ते कुपिलो ना मॉर्निसी के लासो काउंसिल इंकिर चेक लो पुलोते हला सोल के चिंकू सुन नोले मेथांगा रिवेन्यू अबे बांगलोंग जो तन लॉर से जो पुलोते लगिया टांगता बांगले की जिग जे नहीं लपन कोनासी कोआनसी का खरस नहीं मा कापेदाम नहीं मा ला पांसी पेदाम चो बांगसी के क्लेम नहीं लसिनॉन स्कूल टीचर तुम चेकलो जन क्रेनी सैलरी लोंग ले पुलोते आलांग ले तुम के भाड़ा हे में दो तुम दा दुजी जियो कले भाड़ा घरत আছে भाड़ा घरर मालिक बिलाके तो एक बছৰৰ भाड़ाটো এতে মাফ নকৰে এটো প্ৰতি মাহে মাহে পাব লাগে গৰে যিসকল টিচাৰছে এতিয়া ভাড়া ঘৰত আছে ইহঁতে 12 মাহৰ স্যালাৰি পোৱা নাই ইহঁতে কোৰ পৰা কেনেকে ঘৰ ভাড়াটো দিব আৰু এনেকুৱা পজিশনত এনেকুৱা অৱস্থাত থাকিবলৈ আমাৰ টিচাৰ বিলাকে কেনেকে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰিব স্কুলত শিক্ষাদান কৰিব গটিকে লাসন লো পুলতে ইট উইল affect our society our future generation very badly lasi councilor sorobang laso kachiri abang ke claim nai lapena methang a review news ita pilo ka generate state tapan 275 along pen kelong central scheme hanchiki ke pin sita me gopiluma amethang a revenue pen penangan ka sipe dor ye bang panke bori nei এতিয়া আমাৰ চিন্তাৰ বিষয় হৈছে কেইদিন মান আগতে 130 জনে কি নতুন এপয়েন্টমেন্ট দিছে সেই সকলৰ ৰুটো একে অৱস্থা ফেস কৰিব লাগিব একে পজিশন ফেস কৰিব একে প্ৰবলেম ফেস কৰিব লাগিব গতিকে এনে অৱস্থাত কাউন্সিলে কি কৰিব লাগে এটো ফাইনান্সিয়াল যেটো কি বুলি কব এটো ডিসিপ্লিন এই ডিসিপ্লিনটো মেইনটেইন কৰিব লাগিব অস্টেৰিটি মেজাৰ ল'ব লাগিব কিছুমান আননেসেসাৰি খৰচা কৰিব নালাগিব এটা 28 দিছে এপয়েন্টমেন্ট দিছে बोर्ड चेयरमैन 28 খন গাড়ী দিয়ক 28 জন আকৌ ড্ৰাইভাৰ দিয়ক আৰু কিবা কিবি দিব লাগিব গতিকে এইবোৰ আননেসেসাৰি কিছুমান আছে যেনেকৈ ল্যান্ড এডভাইজৰী সেটেলমেন্ট তেতিয়াৰ পৰা আছে বহু দিনৰ পৰা আছে এইটো থাকিব লাগিব তাৰছত কাৰ্বি ল্যাঙ্গুৱেজ ডেভেলপ ল্যাঙ্গুৱেজৰ এটাটো এতিয়া ডিপাৰ্টমেন্ট নাই গতিকে হেতু থাকিব লাগে কিন্তু বাকি বিলাকটো আননেসেসাৰি বুলি আমি ভাবিছো তাত আমাক বেয়া পোৱা ভাল পোৱাৰ কথা আমি যেটো ভাবিছো সেই কথাটোৱে আমি আপোনালোকৰ প্ৰেছৰ থ্ৰু দি আমি সৰ্বসাধাৰণ ৰাজ্য কাৰ্বি আংলঙৰ ৰাজ্য এই কথাটো অৱগত কৰিছো বিকজ আলটিমেটলি সাফাৰ কোনে কৰিব পাব্লিকে সাফাৰ কৰিব একটাটো দেখা দেখি কথা এইটো যেটো হেৰি হৈছে এইটো কাৰ্বি আংলং ডে সেলিব্ৰেশন 1952 ৰ পৰা 53 ৰ পৰা কাৰ্বি আংলং ডে টু সেলিব্ৰেট কৰি আহিছে এনেকৈ ইমান খৰচা কৰি বম্বেৰ কোনোবা বলিউডৰ সিঙ্গাৰক আনি পেলা এক ৰাতিৰ কেই ঘণ্টামান এটো এন্টাৰটেইনমেন্টৰ কাৰণে মনোৰঞ্জনৰ কাৰণে ইমান টকা খৰচ কৰাৰ কোনো প্ৰয়োজনেই নাই যদি ইফালে স্যালাৰি দিবলৈ পইচা নাথাকে তেনেহলে ফাৰ্স্ট সেলিব্ৰেশন ইটো ফাৰ্স্ট সেলিব্ৰেশন নাই এনেকুৱা সেলিব্ৰেশনটো বহুত হৈ আছে কিছুমান আছে সেইবোৰ প্ৰাইম মিনিষ্টাৰ যেতিয়া আহিছিল তেতিয়াটো সেই বহুত হিচাপ নথকা পইচা খৰচ কৰা হৈছিল more than 20-50 crore more than 20-50 নহয় nearly 100 হ'ব তে আমাৰ পৰা এতিয়া আমাৰ দুজন আছে আমাৰ কনভেনর আৰু জিএস তেখেতসকলে যিখিনি কথা আমি কলো তাৰ ওপৰত যদি কিবা এড কৰিব লাগে তেখেতসকলে বিশেষকৈ যে কাউন্সিলৰ যি ফাইনেন্সিয়েল মেটাৰৰ ওপৰত এইটো বিৰাট ডাঙৰ এটা গুৰুত্বপূৰ্ণ এটা বিষয় তো আমি দেখিছোঁ
কাউন্সিলে কেনেকৈ কাউন্সিলখন চলাই আছে, কেনেকৈ তেওঁলোকে পৰিচালনা কৰি আছে। আৰু এইটো সাংঘাতিক কথা, যে আশ্চৰ্যজনক কথা, যে কেনেকৈ যিবিলাক এই কণ্ট্ৰেকচুৱেল এডপ যিবিলাক নেকি ভেঞ্চাৰ স্কুলৰ টিচাৰবিলাক মানে 12 মাহ অতিক্ৰম কৰাৰ পিছতো তেওঁলোকে যে চেলাৰী নিদিলে, এইটো ডাঙৰ হিউমেন প্ৰব্লেম, ডাঙৰ এটা হিউমেন প্ৰব্লেম এইটো দিছে। বিশেষকৈ যিবিলাক নেকি টিচাৰ্ছ ফেমিলিবিলাক যে আছে, 12টা মাহটো কম ধেমালি কথা নহয়। তাত তেওঁলোকৰ ল'ৰা ছোৱালী আছে, আৰু ল'ৰা ছোৱালীবিলাক স্কুলত যায়, এইবিলাক ফিজৰ পৰা আদি কৰি দৈনন্দিন যিবিলাক বয় বস্তু ক্ৰয় কৰিব লাগিব, খোৱা বোৱাৰ এই গোটেইবিলাক সমস্যাবিলাক আছে, গোটেই এইবিলাক চিন্তা নকৰি পেলাই কাউন্সিলৰ তাত মানে পইচা নথকা নহয়। আমি যিটো গম পাওঁ, যদি ভালকৈ যদি এই টকাবিলাক যদি ব্যৱহাৰ কৰে, খৰচা কৰে, যদি জুডিচিয়াছলি যদি তেওঁলোকে খৰচা কৰে, তেতিয়াহ'লে এইবিলাক ইমান চিন্তা কৰিবলৈ কথা নাছিলে। এটলিষ্ট মেনেজ কৰিব পাৰিলেহেঁতেন, কিন্তু তেওঁলোকে ফাইনেন্সিয়েলি এনেধৰণে হেৰি কৰিছে, সম্পূৰ্ণ অৰাজকতা, হাফাজাৰ্টলি পইচাবিলাক পইচাবিলাক খৰচা কৰে, যি মন যায় এইটো মানে টকাবিলাক খৰচা কৰিছে অনৰ্থক। একচুৱেলি আমিতো কৈ আছোঁ যে আপোনালোকৰ যিটো বাজেটৰ মতে আপোনাৰ টকা খৰচা কৰক, আপোনালোকৰ হাফাজাৰ্টলি পইচাবিলাক খৰচা কৰিব নালাগে। আপোনালোকে কাট ডাউন ইয়ৰ এক্সপেণ্ডিচাৰ, আপোনালোকৰ এক্সপেণ্ডিচাৰটো আপোনালোকে মিনিমাইজ কৰক, কম কৰক, য'ত খৰচা কৰিব লাগে তাত আপোনালোকে খৰচা কৰক। কোনো অযথা কথা যে ইয়াত কাৰ্বি আংলং ডে পাতিছে, আমি বিৰোধিতা কৰা নাই, পাতিব লাগে, এটা মিনিংফুল, এটা ভাল এটা মানে কাৰ্বি আংলং ডে চেলিব্ৰেট কৰিব লাগে। তাত ভাল পলিটিকেল ছেমিনাৰ হওকচোন, ভাল পলিটিকেল ডিছকাশ্যনবিলাক হওকচোন, কাৰ্বি আংলং ফিউচাৰৰ কাৰণে যিবিলাক ইয়াৰ চিটিজেনবিলাক আছে, ছ'চিয়েল অৰ্গেনাইজেশ্যনবিলাক, তেওঁলোকৰ লগত মাতি পেলাই হ'ব লাগে। বলিউডৰ ছিংগাৰ আপুনি সুনিধি চৌহান লোৱা কোনো প্ৰয়োজনীয়তা নাই, আপুনি লিমিট কৰক। ইউ এক্সপেণ্ড 1 crore, you expend 2 crore, but you don't expend more than 10 crore. কিয় প্ৰয়োজনীয়তা আছে? সুনিধি চৌহান অনা মানে আপোনালোকে গম পায়, সুনিধি চৌহান অনা মানে নট লেছ দেন 2 crore। শক্তি কাপুৰ আছেই, আৰু কোনোবা আছেই, তাতে দেখোন আপুনি 5 crore গ'ল। আৰু পেণ্ডেল চেণ্ডেল তেনেকুৱা লেভিছলি পইচাবিলাক মানে খৰচা কৰিছে। আৰু আনাডাৰ প্ৰব্লেম হৈছে তেওঁলোকে যিবিলাক কণ্ট্ৰেকচুৱেল কেজুৱেল মানুহবিলাক, যিবিলাক ৰিটায়াৰ্ড পাৰ্চন, কোনোবা OSD, কাৰোবাক বোলে আকৌ মানে ৰিটায়াৰ্ড কিছুমান মানুহ এক্সটেণ্ড কৰি দিছে। এটা জঘন্য এটা কথা আছে, মই আপোনালোকৰ নামটো মই পাহৰিলোঁ, বালিপথাৰৰ যিটো হায়াৰ ছেকেণ্ডেৰী এইটো আছে শৰ্মা, ফণীন্দ্ৰ শৰ্মাৰ ককায়েকৰ ৰিটায়াৰমেণ্ট 3 বছৰ আগত হৈ গ'ল, তাক চাকৰিটো কাউন্সিলৰ বাদে ষ্টেটৰ পৰা নহয়, তাক আৰু এক্সটেনশ্যন কৰি 3 বছৰ। এজন প্ৰিন্সিপালৰ এইটো কাউন্সিলে বহন কৰিছে, কোনো যুক্তি নাই। আৰু এইটো যদি কোনোবা যদি PILত যায় তেতিয়াহ'লে ডাঙৰকৈ ফচিব। এই ফণী শৰ্মা, এইটো শৰ্মা প্ৰিন্সিপাল, সেইজনো ফচিব, তাৰ গোটেই টেনশ্যন আটকি যাব, ডাঙৰ এটা সমস্যা সন্মুখীন হ'ব। গতিকে এইটো কিয় ফণীন্দ্ৰ শৰ্মাই জেনেৰেল ছেক্ৰেটাৰী অফ BJP চেণ্ট্ৰেল ষ্টেট কমিটি, তাৰ কাৰণে আপোনালোকে এইটো পলিটিকেলি কম্প্ৰমাইজ কৰি পেলাই আপোনালোকে এই অনৰ্থক এই পইচাটো ইউজ কৰিছে। আৰু হি ইজ হোল্ডিং দ্য প্ৰিন্সিপাল, আৰু গোটেই ফাইনেন্সিয়েল ডিডিঅ'ছ তাৰ হাততে আছে। সি গোটেই প্ৰিন্সিপালৰ একাউণ্ট সিয়ে চলায়, আৰু ইহঁত ৰিটায়াৰ্ড পাৰ্চন এইটো নোৱাৰে, আৰু তাত কেপেবল মানুহ আছে, নতুনকৈ প্ৰিন্সিপাল হেৰি কৰিব লাগে। এনেধৰণে তেওঁলোকে টকাবিলাক অপব্যয় কৰিছে। আৰু আনাডাৰটো যে এতিয়া যে বৰ্ড চেয়াৰমেন মোৰ দেন 28 জনক তেওঁলোকে বৰ্ড চেয়াৰমেন হেৰি কৰিছে। গতিকে কিবা এটা চেয়াৰমেন দিয়া কিবা যুক্তিযুক্ততা আছে? দে হেভ এনি ফাংচন? এইবোৰ যিবিলাক চেয়াৰমেন দিছে, বোলে PHE চেয়াৰমেন, মেডিকেল চেয়াৰমেন, এই বোলে PWD চেয়াৰমেন,
ফৰেষ্ট চেয়াৰমেন এইবিলাক কিবা ফাংচন আছে নেকি? এইবিলাক প্ৰয়োজন আছে নেকি? দৰকাৰটো মালা আবেগেদি দৰকাৰটো নাই। এইবিলাক সম্পূৰ্ণ অলগতীয়া। তেওঁলোকৰ ফাংচন পাৰ্টি ফাংচনাৰিজ, তেওঁলোকৰ লিডাৰ, ডিষ্ট্ৰিক্ট লিডাৰ এইবিলাক পলিটিকেলি এডজাষ্ট কৰিবৰ কাৰণে কৰিছে। গতিকে এইটো বেড প্ৰেচিডেন্স ফৰ দ্য কাৰ্বি আংলং অট'নমাছ কাউন্সিল। 18জনক আপুনি মানে বোৰ্ড চেয়াৰমেন দিবে, কিমান খৰচা? পইচা নাই, আপোনাৰ কাউন্সিলৰ একাউণ্টত পইচা নাই। এতিয়া আপুনি কিয় এইবিলাক নোচোৱাকৈ নিচিন্তাকৈ? এতিয়া কাউন্সিল ডেফিচিট চলি আছে। কাউন্সিল এতিয়া যিটো এট প্ৰেজেণ্ট একিউটলি ফাইনেন্সিয়েল প্ৰব্লেমটো ভুগি আছে। আজি মই এইটো কাৰণে আমি কৈছোঁ যে ফাইনেন্সিয়েল মিছমেনেজমেণ্ট, ফাইনেন্সিয়েল যিটো মেছআপ যিটো হৈ আছে, আপোনালোকে গম পাব যে এতিয়া যিটো ফাৰ্ষ্ট হাফৰ টকা আধা পইচা আহি গ'লতো, 6 মাহৰ মূৰে মূৰে পইচা ৰিলিজ কৰে। এতিয়া ফাৰ্ষ্ট হাফৰ টকা আহিলে কিন্তু ডিপাৰ্টমেণ্টে যিবিলাক PHE ব্লক, যিবিলাক এৰিগেশ্যন ব্লক, চেৰিকালচাৰ ব্লক, তেওঁলোকে নিজৰ টকা খৰচা কৰিব নাপালে। গৈ আছে এফালে কাউন্সিলত পইচা নাই। এতিয়া বিল দিবলৈ গৈ আছে কিন্তু গোটেই পইচা নাই বুলি গোটেই চেকবিলাক কাউন্সিল জাপকৈ পৰি আছে। more than 300-400 চেক তাতে আবদ্ধ হৈ আছে, কাৰণ ট্ৰেজাৰী নাই। তেনে এই পইচা ফাৰ্ষ্ট হাফৰ টকা ক'ত গ'ল? ফাৰ্ষ্ট হাফ টাকা নালৰামজু এফালে ডিপাৰ্টমেণ্টে খৰচা কৰিব পোৱাই নাই। ডিপাৰ্টমেণ্টে পইচা খৰচা কৰিবলৈ পোৱা নাই। এইফালে পইচা নাইকিয়া হ'ল। পইচা ক'ত গ'ল? নিয়ম মতে আজি PHCৰ কাৰণে 5,000 টকা আহিছে দেই, 6 কোটি। এই 6 কোটি PHCয়ে খৰচা কৰিব পাব লাগে। গোটেইবিলাক PL একাউণ্টত সোমাই পেলাই এই পইচাটো ক'ত গ'ল? ফাৰ্ষ্ট হাফৰ টকা ক'ত গ'ল? তেওঁলোকে UC দিব পৰা নাই, ইউটিলাইজেশ্যন চাৰ্টিফিকেট তেওঁলোকে দিব পৰা নাই। এইকাৰণে ছেকেণ্ড হাফৰ পইচা কেনেকৈ আহিব? কথা আহি গ'ল। আমি জনামতে এতিয়া যোৱা বছৰ আগৰ বছৰৰ পৰা কাউন্সিলে এনেকুৱা ডিফিচিট হৈ হ'ল, এইবিলাক পইচা ক'ৰবাত ডাইভাৰ্ট কৰি পেলাই এনেকুৱা ডিফিচিট হৈ হ'ল more than 700 crore ষ্টেটৰ ওচৰত মানে ধাৰত গৈ আছে। লাইবিলিটিজ more than 700 crore টকা কাউন্সিলে ধাৰত পৰি আছে ষ্টেট গভৰ্ণমেণ্টৰ লগত। তাকে এফালে ফাৰ্ষ্ট হাফৰ টকা আহি গ'ল, খৰচা কৰিব পোৱাই নাই, কাউন্সিলত টকা নাইকিয়া হৈ গ'ল। হোৱাট ইজ দিছ? গতিকে এইবিলাক ওলাগতীয়া আননেচেচেৰী পইচাবিলাক হেৰি কৰি আছে। তেওঁলোকে অষ্টেৰিটি যিটো মেজাৰ গ্ৰহণ কৰিব লাগিছে, পইচা যিটো খৰচা কৰাটো একদম আপুনি ডিচিপ্লিন হেৰি কৰিব লাগে, সাৱধানতা অৱলম্বন কৰিব লাগিছিলে, কেয়াৰফুল হ'ব লাগিছিলে। কিন্তু দে আৰ এক্সপেণ্ডিং হেফেজাৰ্ডলি, ইনডিচিপ্লিন ৱে। এনেকুৱা হ'লে এদিন কাউন্সিল অচল অৱস্থা হৈ যাব। Council cannot function. Council will be one day will become a standstill. Council will default হৈ যাব কাউন্সিল। তাৰমানে এইটো কাউন্সিল চলিব নোৱাৰে, এই কাউন্সিল চলাব নোৱাৰে, এইটো কথা আহি যাব। They cannot run the government properly. গোটেই প্ৰশ্ন হৈছে, is it the good governance? এইটো গুড গভাৰ্নেন্সটো হৈছে নেকি? এনেকুৱা ফাইনেন্সিয়েল মেছআপ, ইনডিচিপ্লিন, এইটো জঘন্য কথা। আৰু এতিয়া পোষ্ট বোলে ক্ৰিয়েট কৰি আছে, কাউন্সিলৰ অফিচাৰ বহুত হৈ গ'ল, আৰু তেওঁলোকে পোষ্ট ক্ৰিয়েট কৰিবলৈ এইফালে নিজৰ একাউণ্টত পইচা নাই। এণ্ড another problem is যিবিলাক ৰেভিনিউ কালেকশ্যন কৰি আছে, বহুত ৰেণ্ডামলি তেওঁলোকে ৰেভিনিউ কালেকশ্যনে এনেকুৱা জোৰ কৰি দিছে, মানুহৰ লগত ডিঙি চিপিছে। কিন্তু এইবোৰ টকা আমি জনাত এতিয়ালৈ কাউন্সিলৰ যিটো একাউণ্টত পইচা যোৱা নাই। কাউন্সিলৰ একাউণ্টত যদি যাব লাগে তেতিয়াহ'লে আপুনি প্ৰথমতে আপুনি ট্ৰেজাৰীত পইচাটো যাব লাগে, ট্ৰেজাৰীত জমা কৰিব লাগে। ট্ৰেজাৰীত